সৌভাগ্যৱান পিতৃদেৱ 100 বছৰীয়া জন্মদিন পালন কৰিলে তিনি পুত্ৰই। যি সময়ত পিতৃ-মাতৃৰ খবৰ নৰখা, পিতৃ-মাতৃক অকলশৰীয়াকৈ এৰি দিয়া তথা দুৰ্ব্যৱহাৰ কৰাৰ ঘটনাই সঘনাই দেখা দিয়ে, তেনে সময়তে পিতৃৰ 100 বছৰ সম্পূৰ্ণ হোৱাত তিনি পুত্ৰই উলহ মালহেৰে পালন কৰিলে পিতৃৰ 100 বছৰ জন্মদিন। 1925 চনতে জন্মগ্ৰহণ কৰা এইজন ককা পীতাম্বৰ সন্দিকৈ। 100 বছৰত ভৰি দিয়া ককা এতিয়াও সুস্থ সবল তথা মানসিকভাৱে বহুতেই শক্তিশালী। সমাজৰ বহু উঠানমা, সমাজৰ ভাল বেয়া স্বচক্ষে দেখা ককাই ভাৰতৰ স্বাধীনতাৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ দেখা বহু কথা অৱগত কৰে। তেখেতৰ 100 বছৰ সম্পূৰ্ণ কৰাত অসম আৰক্ষীত কৰ্মৰত তিনি পুত্ৰই পালন কৰিলে উলহ মালহেৰে জন্মদিন। 1925 চনৰ 2 অক্টোবৰত বুধবাৰ মই জন্ম। দেউতাৰতো ভাল লাগিছে, আজি 100 বছৰ হৈছে তেখেতৰ। কিন্তু তেখেতে একচুৱেলি যিখিনি কৰি গ'ল বহুতেই আমি সুখী। মই ল'ৰা হিচাপে, যিহেতু আমি তিনিজন ককাই ভাই, তিনিজনে পুলিচত চাকৰি কৰোঁ আৰু ছোৱালীজনী বিয়া হ'ল ধুনীয়াকৈ, ঘৰখন ধুনীয়াকৈ চলি আছে, মাও আছে। বহুত সুখী তেখেতক লৈ, বহুত তেখেতে মানে কি আমাক বহুতখিনি কৰি থৈ গ'ল। অনুভৱ মানে ভাল লাগিলে, মানে কি আজি মোৰ দেউতা বুলি ক'ব পাৰিছোঁ। আজিৰ দিনত 100 বছৰ হ'ল, বহুতে দেউতাক বহুত হেৰুৱালে। এতিয়া যে আজি ক'ব পাৰিছোঁ, সেই মোৰ বেলেগ একো ক'ব নাই বাৰু। সেইটোকে ৰাইজকো আমি ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু হেৰি কৰিম বছ, ইমানেই কথা, বেছি ক'ব নাজানো, ইমানটোৱে। স্মৃতি দেউতাই নহয় বহুত কষ্ট কৰি আমাক খোৱালে, পঢ়ালে লিখালে, চাকৰি দিয়ালে, কিবা কৰিলে, তেওঁৱে চব স্মৃতি। আমি কষ্ট আমিও কৰিলোঁ লগতে, ককাইদেউ কৰিলে, ডাঙৰ ককাইদেউ বহুত, আৰু দেউতাইতো কৰিলেই। সেইখিনিয়ে আমি এতিয়া আনন্দ ফূৰ্তিতে ভাল লাগিলে। মানে 100 বছৰ যে পূৰা কৰিলোঁ, দেউতাক আজি দেউতা বুলি ক'ব পাৰিছোঁ, মাক আজি মা বুলি ক'ব পাৰিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকৈ গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।